অসমৰ জনসাধাৰণক আৰু সেই কোটি কোটি মানুহক যে বন্ধুক সুন্দৰভাৱে আকলি লোৱাৰ কাৰণে এয়া কেৱল আমাৰে কেৱল এয়া জয় নহয়, এয়া আমাৰ অসমৰ জনসাধাৰণৰ জয়, অসমীয়া চিনেমাৰ জয়। মই প্ৰথমে আগতেও কৈছোঁ যে বন্ধু ছবি আহিব, ছবি যাব, কিন্তু বিচাৰোঁ কি অসমত অসমীয়া ছবি চোৱাৰ এটা পৰিৱেশ যাতে আমি গঢ়ি তুলিব পাৰোঁ। কিয়নো যেতিয়া এটা উদ্যোগ হিচাপে আমাৰ প্ৰতিষ্ঠা হ'ব, তাত আমাৰ হাজাৰ হাজাৰ লাখ লাখ মানুহে সংস্থাপন হ'ব। বন্ধুসকল, নয়নদা এটা ইমান ধুনীয়া চিন্তা কৰি আছে, কিন্তু আমাৰ এই পেটকুলি কিছুমানে চিন্তা কৰিছে কেনেকৈ চিনেমাখন ধ্বংস হওক, কেনেকৈ নয়নদা ধ্বংস হওক, চিনেমাখন কেনেকৈ বন্ধ কৰিব পাৰি। ইমান বেয়া বেয়া কমেণ্ট কৰে, ইমান এখন ধুনীয়া চিনেমা ইমান বেয়া কমেণ্ট কৰিছে। সিহঁতৰ মানে বন্ধ হ'ব লাগে চিনেমাখন, আন্দোলন এটা ৰাজপথত নহয়, ছ'চিয়েল মিডিয়াত এটা আন্দোলন চলি আছে। ইমান বেয়া কমেণ্ট বাৰু কয় নেকি মানুহে? এই পেট কুলিবৰ কাৰণে আমাৰ অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰিটো আজিলৈকে উঠাব পৰা নাই। যেতিয়ালৈকে মানুহৰ পেটত এই গেলা ভাৱটো থাকিব, তেতিয়ালৈকে কেতিয়াও উন্নতি কৰিব নোৱাৰে কোনো। চাওকচোন বাৰু কিমান বেয়া বেয়া কমেণ্ট কৰিছে। ইমান বাৰু বেয়াকৈ কমেণ্ট কৰিব লাগে নেকি? তেওঁলোকে চাবলৈ যোৱাই নাই, তেওঁলোকে ওপৰতে গম পালেই কোনোবাই কৈ দিছে আৰু শুনি কমেণ্টটো পূৰা মাৰি দিছে। চাওকচোন বাৰু বন্ধুসকল, চাওকচোন বাৰু অলপ দিনৰ আগলৈকে আমাৰ অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰিটো কিমান এটা দুখ লগা অৱস্থা আছিলে। লাহে লাহে অলপ আগবাঢ়ি গৈছে, আগবাঢ়ি যাবলৈ দিয়কচোন। যিসকলে বেয়া বেয়া কমেণ্ট কৰি আছে এইবিলাকক কৈছোঁ, আপোনালোকে যদি নিজে কাৰোবাক মটিভেট কৰিব নোৱাৰে, তেতিয়াহ'লে ডিমটিভেটো নকৰিব। আপোনালোকলৈ এয়া মোৰ কাটৰ আহ্বান থাকিলে দেই, কেতিয়াও নকৰিব এনেকুৱা। আমাৰ অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰিটো আগবাঢ়ি গ'লে আমাৰে গৌৰৱ দিয়কচোন, হয় নহয় বাৰু? বন্ধুসকল, এইখিনিতে আমাৰ বন্ধু চিনেমাখনে কিমান টকাৰ কালেকশ্যন কৰিলে এইখিনিত চাওঁ আহক। আমাৰ শুক্ৰবাৰ দিনা 4 নৱেম্বৰ দিনা আমাৰ কালেকশ্যন আছিলে 16,04,032 টকা। আৰু ঠিক শনিবাৰ দিনাখন অকণমান অলপ বাঢ়িলে 20,18,026 টকা। আৰু ঠিক দেওবাৰে আৰু অকণমান বাঢ়িলে 34,25,870 টকা। আৰু 20 লাখ টকা হৈ আছে পাৰ ডে, এভাৰেজ 20 লাখ টকা হৈ আছে 20 দিনত, 5 দিন ন? সেইসকলক ক'ব বিচাৰিছোঁ, যিসকলে বন্ধু চিনেমাখন বন্ধ কৰাৰ চেষ্টা চলাই আছিলে, ইমান বিতৰ্ক চলাই আছিলে, ইমান বেয়া বেয়াকৈ কমেণ্ট কৰি আছিলে, ফাল্টু চিনেমা, বাল বনাইছ, নাকত তেল দি শুই থাক, সেইসকলক কৈছোঁ অলপ লাজ কৰক। লাজ বোলা বস্তুটো এনেই আছে নাই বাৰু আপোনালোকৰ? নিজেতো একো কৰিব নোৱাৰি, আকৌ লোকে কৰিলেও হিংসা কৰে। চাওক কিমান টকা ইনকম কৰি আছে ডেইলি, কিমান টকা কালেকশ্যন কৰি আছে। আগন্তুক দিনত আৰু অধিক কালেকশ্যন কৰিব এই চিনেমাখনে। আৰু আমাৰ ফালৰ পৰা বহুত শুভেচ্ছা আছে, তেওঁলৈ বহুত মৰম আছে। বন্ধুসকল, ভিডিঅ'টো চাই দি ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ একদম নাপাহৰিব। নতুন এটা ভিডিঅ' সৈতে মই আপোনালোকক আকৌ লগ পাম। তো আজিলৈ বাই।